তাজমহল চাব গৈ আছোঁ। তো তাজমহল তাৰমানে ট্ৰেইনৰ ভিডিঅ'টো নকৰিলোঁ, সেইটো কাৰণে ট্ৰেইনত মানে বহুত জেনেৰেল ডাব্বা আছিলে, বহুত জাম হৈছে, মানে একদম ভৰি দিব জেগা নাই, মানে মথুৰাত মানে ট্ৰেইনত ইমান মানুহ উঠিছে, তো তাতে ভৰি দিব জেগা নোহোৱা হৈ গ'ল। তো সেইটো কাৰণে আমি সেইখিনি ব্লগ নকৰিলোঁ। তো এতিয়া আমি আহি পালোঁ, এইটো কি বুলি আছিল জেগাটোৰ নাম? ৰাজা মন্দিৰ পৰা আমি এখন টমটম লৈছোঁ দুটাই, টমটম লৈ পিনে তাজমহল গৈ আছোঁ। তো তাৰ আগতে কিবা এটা খাব লাগিব। আমি 5:30 আহিছোঁ দিল্লীৰ পৰা, একো খোৱা নাই, পানী এগিলাচো খোৱা নাই। তো অলপ খাই লওঁ, এতিয়া টমটম ভাইয়া ৰখে নাজানো আৰু। বমি লাগি গৈছে, মানে মানুহবিলাক গা চা ধুইছে নে নাজানো, ইমান মানুহ উঠিছে। জাবৰাতকৈ লেতেৰা। মই এবাৰ উঠিছিলোঁ খৈৰাবাৰীৰ পৰা গুৱাহাটীলৈকে জেনেৰেল ডাব্বাত, তো আজি এবাৰ উঠিলোঁ আৰু জিন্দগীত নুঠোঁ জেনেৰেল। মানে সেইদিনাখনে কৈছিলোঁ যে নুঠোঁ বুলি, কিন্তু আজি উঠিবলগীয়া হ'ল। আজি মানে জেনেৰেল ডাব্বা নেকি গম পোৱা নাছিলোঁ টিকেটটো কাটোতে, তাৰপিছতহে গম পালোঁ যে জেনেৰেল ডাব্বাৰ টিকেট হয়। কষ্ট কৰি আহিলোঁ, যাওঁতে পাৰিলে এখন ৰিজাৰ্ভেশ্যন টিকেট এটা কাটি কিনে আমি যাম। টিকেটটো কাটিব লাগিব। তো এতিয়া গৈ আছোঁ আমি তাজমহল চাবৰ কাৰণে। তো আপোনালোককো দেখাই যাম অলপ গৈ। এই যে দেখিছে ঘৰবিলাক যে দেখিছে, সেইটো হৈছে মোগলৰ ৰাজধানী আছিলে, আগ্ৰা ফৰ্ট বুলি কয় এইখিনিত। আমি আগতে তাজমহল চাই আহোঁগৈ, তাৰপিছত আমি আগ্ৰা ফৰ্টত আহিম, ইয়াতে চাম আহিম। চাওক না কিমান ডাঙৰ ডাঙৰ ৱাল দি কিমান একদম ৰাজমহল বনাই থৈ দিছিলে, চাওকচোন। বহুত ডাঙৰ এৰিয়া হয়, বহুত। এইটো ৰাজধানী আছিলে আপোনাৰ মোগলসকলৰ। গৈও চোৱা নাই তাজমহল, গৈও চোৱা নাই। তো দুজনে মিলি পুৰা এক্সাইটেড হৈ আছোঁ তাজমহল চাবৰ কাৰণে। এক্সাইটেড হৈ আছোঁ। তো আমি পামেই আৰু, ৰাস্তাত সোমাই গ'লোঁ। আমি তাজমহল গেট পালোঁ, পোৱা নাই এতিয়া আৰু হেৰি কৰি আছোঁ, অলপমান কিবা খাই লওঁ, ভোক লাগিছে। কিবা খাই লওঁ। কি খাবা? নাখাওঁ নেকি? তো তাজমহলৰ ওচৰত মই চাহ খাই লওঁ, মানে চাহ খোৱা নাই, চাহটো বনাব দিছোঁ। কিন্তু ভাইয়ে চাহ বনাই আছে, গৰম চাহ বনাই আছে। আমি 6:30 বজাত আহিছিলোঁ, এতিয়া আমাৰ 10টা বাজিলে। 10টা বজাত আমি ইয়াতে বহুত মানুহ আছে। আমি খোজকাঢ়ি গৈ আছোঁ, ধ্ৰুৱ আৰু মই। 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব বোলে তাজমহললৈকে। তো 1 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ। তো ৰ'দ দিছে, প্ৰকাণ্ড ৰ'দ। তো আগতে চাগে লালকিল্লাটো চাই আহিলে ভাল আছিলে, অলপ ৰ'দ কমত পালোঁ হয় না। ফাইনেলি আমি গেটটো পালোঁ আহি তাজত। ইয়াতে লাইন ধৰিব লাগিব, বহুত লাইন আছে। তো বহুত লাইন লাগিছে ইয়াত, কিমান লাইন চাওক, তামাম লাইন লাগিছে। ইমান লাগিব চাগে। ফাইনেলি আমি ভিতৰত সোমালোঁ। এই গেটত তামাম চেকিং হৈ আছে, তামাম চেকিং কৰে। তো বোধহয় পকেট চকেট খালী কৰি দেখাব লাগে। তো আহি আমি আমি ভিতৰলৈকে সোমাই গৈ আছোঁ। আজি বহুত মানুহ আছে দেই, কিন্তু আমি আহিছোঁ। আৰু গেটটো এইটো হয়, ধুনীয়া লাগিছে গেটটো চাই। তো কেনেকৈ বনাইছে নাজানো, ভগৱান জানে আৰু। তো আগবঢ়াতে কেনেকৈ বনাইছে, আৰু মানুহবিলাকৰ মাজত আমি এনেকৈ গৈ আছোঁ ভিতৰলৈকে। তো ফাইনেলি আমি তাজমহল দেখাই পাম। তো গৈ আছোঁ। এই বাপৰে বাপ, মানুহ ভিৰ লাগি গৈছে দেই গেটত, ইমান মানুহ। আৰু ইয়াত ডিজাইনবিলাক চাওক না, কেনেকৈ বনাইছে, বাপৰে বাপ। মাথা বেয়া হৈ গৈছে একদম ডিজাইনবিলাক দেখা পায়। ওপৰত কেনেকৈ বনাইছিলে ইমান ডাঙৰ শিল দি, মানে মাৰ্বল পাথৰ দি কিনে। তো আমি ফাইনেলি তাজমহলটো দেখা পালোঁ। এই দূৰৰ পৰা চাওক না, কি ধুনীয়া লাগিছে। তো দূৰৰ পৰা চাই ভাল লাগে, বহুত ভাল লাগিছে। আমি তাজমহল আহি পাইছোঁ এতিয়া, এই তাজমহলৰ গেটটো, তাজমহলৰ ভিতৰত আছোঁ আমি এতিয়া। এইটো তাজমহল। তো আমি ভিতৰলৈ গৈ আছোঁ তাজমহল চাবৰ কাৰণে। তো আমি মাজৰ ভাগত আছোঁ, পুৰা একদম মাজত যে আছে তাজমহলৰ মাজত থিয় হৈ আছোঁ চাৰিওফালৰ পৰা। তো এইফালে পিছফালে তাজমহলটো আছে।
আগতে এটা এটা টাইলছ কাটি কাটি মিলাইছিলে এনেকুৱা কি মেচিন দি কাটিছিল বাপৰে বাপ আমি তাজমহলৰ ভিতৰত বহি আছোঁ মানে ভাবি আচৰিত হৈ গৈছোঁ মানে কেনেকৈ বনাইছিল তাকে ধ্ৰুৱই মই আলোচনা কৰি আছোঁ মানে আলোচনা কৰিছোঁ মানে মাথা বেয়া হৈ গৈছে এতিয়া মানে এনেকৈ বনাব পৰা মানে দুটা চাইণ্টিষ্ট লাগি আছে ধ্ৰুৱই আৰু তো আমি ভাবি পাত্তা বনাই পেলাই কেনেকৈ বনাইছিলে যেতিয়া যেনেকৈ বনাইছিলে এতিয়াও সেনেকৈয়ে আছে বস্তুটো আচৰিত কথা দেই কিন্তু চাব চাবান তো ইয়াৰ কাটিংবিলাক চাওক তেতিয়া ইমান কেনেকৈ কাটিছিলে তেতিয়াতো ইমান মেচিন চেচিন নাছিলে ইমান মেচিন থাকিও হেৰি থাকিও মানে ইমান কৰিব নোৱাৰে কাৰণটো বুজি পোৱা নাই কেনেকৈ কৰিছে গৈ আছোঁ ভিতৰত চাব গৈ আছোঁ ইয়াতে মানে কি হয় টিকেট কাটিব লাগে 200 টকা তো 200 টকা কাটি ল'লোঁ কাৰণ আকৌ পিছত আহিব পাৰোঁ নে নোৱাৰোঁ নাজানো তো একেবাৰে আহিছোঁ যেতিয়া ভালকৈ চাই যাওঁ চ' টিকেটটো কাটি আমি সোমাই আহিলোঁ ভিতৰলৈকে যাম তাতে ভিডিঅ' কৰিব নিদিয়ে বাৰু ইয়াতে যিখিনি বাৰু মই ভিডিঅ' কৰি আছোঁ ওপৰত ভিডিঅ' কৰিব নিদিয়ে একদম ওপৰত আছোঁ আমি ওপৰৰ পৰা মই ব্লগ কৰি আছোঁ ভিতৰত সোমাম এতিয়া ভিতৰত সোমাবৰ কাৰণে ভিডিঅ' কৰিব নিদিয়ে বাহিৰৰ পৰা কৰি দেখাই আছোঁ তো This is one piece. This is two pieces. One stone, finishing one. But this পৰা চাই আহিলোঁ মই ভিতৰৰ পৰা চাই আহি বাহিৰ ওলালোঁ এতিয়া আমি যাম অলপ ওলাই যাম এতিয়া আৰু ইয়াত নাথাকোঁ বহুত গৰম বহুত ৰ'দ তো আমি ওলাই যাই এতিয়া ধ্ৰুৱ বাহিৰত বহিছে সি সোমোৱা নাই ভিতৰত সোমালে 200 টকা লাগে তো সি নোসোমালে মই সোমাই আহিলোঁ নাই লৈ লিয়া মই ওলাই আহিলোঁ ওলাই আহি মানে বস্তু এটা ল'লোঁ তাতে তাজমহলৰ মানে কি হয় তাজমহলৰ ছবিটো আছে ধুনীয়াকৈ লাইট দিয়া আছে আৰু তাৰ লগত মানে হেৰি দিয়া আছে তাজমহলৰ ষ্টিকাৰ এটা আছে এই ষ্টিকাৰটো লৈছোঁ ৱালত মাৰি দিলে ভাল লাগিব লৈ লিয়া ইয়াতে দোকানবিলাক আছে বহুত এইটো ইয়াতে দোকান আছে এইটো তাজমহলৰ পৰা বাহিৰ ওলাই আহোঁতে এইটো আগ্ৰা ফ্ৰন্স হয় আৰু মিঠাই চিঠাই আছে ইয়াত और ये फ्रूट भी लगवा है क्या फ्रूट है ये आगरे का फेमस पेठा होता है पिठा हाँ ये क्या रहता है 25 डेज खराब नहीं होता है ये फल का मिठाई देता है ना इसलिए फल का है ना हाँ आगरा फेमस है चॉकलेट पेठा है फल पेठा है सैंडविच पेठा है स्ट्रॉबेरी पेठा है बहुत सारे वैरायटी आता है हमें टेस्ट किया एक दुकान में तो अच्छा लगा बहुत अच्छा है ये क्या है अपना ओरिजिनल ओरिजिनल है ना मतलब कितना दिन रख सकता है ये लेकर 20 से 25 दिन खराब नहीं होता ना क्वालिटी अच्छा रहता है ना क्वालिटी अच्छा रहता है और ऐसा फ्लेवर वाला लेंगे ये 10-12 दिन लगेगा 10-12 दिन सादा যদি কোনোবাই ল'ব বিচাৰে যেতিয়া এক্সিট ওলাব এক্সিটত ওলাই কিনে এইফালে দোকানখন আহিব আগ্ৰা কি কি নাম आगरा फेमस पेठा स्टोर আগ্ৰা ফেমাছ পিঠা ষ্ট'ৰ ইয়াতে আহিব আপোনালোক আহিলে চাউথ ব্ৰেড তো আহি পেলাই ইয়াতে আপোনালোকে টেষ্টি কৰি নিজে টেষ্টি কৰি ল'ব পাৰিব টেষ্টি কৰি লাগিছে টেষ্ট কৰি লাগিছে তো ইয়াতে আৰু দোকানবিলাক আছে ঠিক আছে থেংক ইউ থেংক ইউ পৰা ওলাই মই এতিয়া অকলে গৈ আছোঁ কাৰণ গৈ মোক হেৰি হৈ গ'ল ওলাই এতিয়া বোলে গাটো ভাল লগা নাই আৰু প্ৰায় মোৰ হেৰি গ'ল তো এতিয়া মই যাই আছোঁ লালকিল্লাত সি বোলে লালকিল্লা চাবলৈ যাই গৈ কিনে সি গুচি গ'ল ট্ৰেইনত মই এতিয়া গৈ আছোঁ লালকিল্লাটো চাই অকলে চাই মই দিল্লী গুচি যাম লালকিল্লা চাব আহিছোঁ টিকেটটো কাটি ল'ব লাগিব ক'ত টিকেট কাটে চাই লওক বৰ্তমান আছোঁ মই মোগলসকলৰ ৰাজধানী আপোনাৰ আগ্ৰা ফৰ্ট বুলি কয়
ইয়াৰ পৰাই মানে মোগলসকলে গোটেই ভাৰতত মানে কিছুমান জাগাত ৰাজত্ব কৰিছিলে। ইয়াৰ পৰাই মানে যুদ্ধ বিগ্ৰহ যিবিলাক হয় ইয়াৰ পৰাই মানে তেওঁলোকে অৰ্ডাৰ দি তেনেকৈ কৰিছিলে। তো চাওক না কিমান ডাঙৰ এৰিয়াই, ইয়াতে মানে মোগলহঁতৰ ৰাজধানী আছিলে, ডাঙৰ ডাঙৰ আকবৰহাট আছিলে, শ্বাহজাহানত ইয়াৰ পৰা ৰাজত্ব কৰিছিলে গোটেই দেশত। তো চাওকচোন। মহম্মদ জৈনৰ কুঁৱা আছিলে মানে ইয়াতে পানী হেৰি কৰিছিলে, কিমান ডাঙৰ কুঁৱাটো চাওক। কিমান ডাঙৰ কুঁৱা, সেইটো ৰাস্তা দি ये देखो ब्रिक्स है, ब्रिक्स सारे ब्रिक्स